এটা নতুন ভিডিঅ'লৈ স্বাগতম আহক উপভোগ কৰক এই ভিডিঅ'টো আজি হাঁহৰ মাংস আমাৰ ঘৰলৈ অহা নতুন ভিডিঅ' কেনেকৈ বনালে চাওক মোৰ লগত আপোনালোকেও প্ৰথম পিঁয়াজ জলকীয়াখিনি তেলত দি দিলে তাৰ পাছতে মানে কি আলুখিনি প্ৰথমতে ভাজি থৈছিলে অকল তেলত ভাজি থৈ এইখিনি কাঢ়ি দিয়া হ'ল কাঢ়ি এক্সট্ৰাকৈ থৈ দিছে বলক ময়ো নাজানো বনাবলৈ ময়ো আপোনালোকে শিকক মোৰ লগত এইখিনি ভালদৰে পকিবলৈ দিব লাগিব গোন্ধ কিন্তু ধুনীয়া আহিছে এতিয়া পিঁয়াজ আৰু জলকীয়াৰ লগত মছলাখিনি দি দিয়া হ'ল মানে মাংসত যি যি মছলা দিব সেইখিনি দি দিব দি আকৌ একেলগে ভাজিব ধুনীয়াকৈ ভাজি পকিবলৈ দিব ভালদৰে তাৰপিছত ভালদৰে লৰাই থাকিব এতিয়া হাঁহৰ মাংসখিনি দি দিলে ভাজি থোৱা মছলাখিনি পিঁয়াজ জলকীয়া আদা আৰু বাকী যিমানবোৰ মছলা আছে সেইবোৰ একেলগে দি থোৱা তাত মাংসটো দি দিলে হাঁহৰ মাংস তাৰপাছত ভালদৰে গোটেইখিনি মিক্স কৰি দিব মাংসৰ লগত যদি ইয়াতকৈ ভালকৈ জানে মোক কমেণ্ট কৰি জনাব মাষ্টাৰ চেফ ইমান কষ্টৰে বনাইছে ভিডিঅ'ৰ বাবেতো এটা লাইক बनता है दे दो दोस्तों আমাৰ ঘৰত এনেকুৱা সৰু সৰু পোৱালি পৰুৱাবিলাক আহিছে ইমান সৰু সৰু ল'ৰাটো বহুত কামুৰি লাগিছে মায়ে এটা এটা পাইছে নকৰে বৰষুণ দি আছে যে সেইটো কাৰণে খেদি আছে গৰম পানী দিব হাঁহৰ মাংস কালাৰ আহি গৈছে গোন্ধ বহুত ধুনীয়া আহিছে দেই ভাল লাগিছে এতিয়া আলুখিনি এনেকৈ দি দিব অলপ লাগিলে দি ইয়াত বহুত পৰুৱা আছে প্লিজ উঠা না আমি অকণমান আগত চাফা কৰি থৈছোঁ উঠা উঠা নহ'লে বহুত মূৰত কামুৰি দিব কামাৰবা দে নাই হ'ব আৰু ইমান ৰিকুৱেষ্ট কৰাৰ পিছত নাই উঠা যদি ঠিকেই আছে Few moments later. কামুৰিছে নি তোমাৰ কামুৰিছে নি ৰিকুৱেষ্ট কৰাৰ পিছতো টেষ্ট কৰিব দিছে আহি গৈছে আমি বনাই থকাৰ মাজতে পৰুৱাৰ কামুৰি খালা ন ৰিকুৱেষ্ট কৰাৰ পিছতো নুঠিলা যে কেনে পাইছা পালা আমাৰ মাষ্টাৰ চেফ তাত পানী দি দিব লাগিব পানী দি উতলাব লাগিব নে তাৰপিছত হৈ যাব এতিয়া মাংসত আমি পানী দি দিলোঁ সেনেকৈ পানী দিয়াৰ পাছত উতলিবলৈ দিব হৈ গৈছে খামে আৰু এয়া আমাৰ মাংস উতলিছে এয়া সকলোৱে ভাত খাইছে
আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো বাই বাই টাটা